আচলতে শ শ মহিলাই এজন বিধায়কৰ পদূলিত প্ৰতিবাদ কৰিলে এনেধৰণে ভিডিঅ'টো চাব পাৰে আপোনালোকে কিয় আৰু কিহৰ কাৰণে এনেধৰণে শ শ মহিলাই এজন বিধায়কৰ পদূলিত কিয় প্ৰতিবাদ কৰিবলগীয়া হ'ল ভিডিঅ'টো মূল কাৰণটোৱে হৈছে কিয় শ শ মহিলাই এজন বিধায়কৰ পদূলিত প্ৰতিবাদ কৰিবলগীয়া বিধায়কৰ পদূলিত শ শ মহিলা প্ৰতিবাদৰ ঢৌৱে সমগ্ৰ অঞ্চলজুৰি ৰজন জনাই পেলাইছে বুলি ক'ব পাৰি। গৌবেগ ধনীৰে বিধায়ক গৌবেগ ধনীৰে তেখেতলোকে এটা ৰজন জনাই পেলাইছে কিহৰ কাৰণে তেখেতলোকে এনেধৰণে প্ৰতিবাদ কৰিবলগীয়া হ'ল। সমগ্ৰ ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কিহৰ কাৰণে এইসকল মহিলাই প্ৰতিবাদৰ নিচিনা এটা কাৰ্যসূচী হাতত ল'বলগীয়া হ'ল তাকে কৈ আছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাই লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মাফ কৰিব লাগিব, স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিব, স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিব, ঘৰে ঘৰে লুণ্ঠন কৰা স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিব। শ শ মহিলাৰ প্ৰতিবাদ আচলতে চুৰেণ ফুকন ডিগবৈ বিধায়ক তেওঁ বাসগৃহৰ সন্মুখত এনেধৰণে শ শ মহিলা স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তেখেতলোকে প্ৰতিবাদ কৰিলে এটা সুখ প্ৰকাশ কৰিলে বুলি ক'ব পাৰি। যিহেতু অসমত সমগ্ৰ অসমত স্মাৰ্ট মিটাৰে এফালৰ পৰা মাধমাৰ দি আছে খাটি খোৱা লোকসকলক। আচলতে চব এচিত বহি থকা লোকসকলে কেনেকৈ বুজিব যিসকলে খাটি খায় দিন হাজিৰা কৰি খায় তেখেতলোকৰ কথা ভাবিছেনে বাৰু আজিলৈকে? যিসকলে এচি তলত বহি এচিৰ সেৱা খাই আছে তেখেতলোকে আচলতে যিসকলে খাটি খায় দিন হাজিৰা কৰি খায় এসাঁজ খালে এসাঁজ লঘোণে থাকে তেখেতলোকৰ কথা আচলতে ভাবিছে জানো আজিলৈকে? যি সময়ত স্মাৰ্ট মিটাৰে অসমৰ প্ৰতিটো ঘৰৰ ইলেক্ট্ৰিক বিল বুলি ক'ব পাৰি যি সময়ত 500 আহিছিলে এটা সময়ত উদাহৰণস্বৰূপে কৈছোঁ এতিয়াৰ সময়ত সেই বিল 500 পৰা গৈ 2025লৈকে পাইছেগৈ। চিন্তা কৰক কেনেকুৱা ধৰণৰ বৃদ্ধি পাইছে স্মাৰ্ট মিটাৰৰ বিল। আচলতে এইসকল মহিলাই তেনেধৰণে প্ৰতিবাদ কৰি তেখেতলোকৰ মনৰ যিসমূহ দুখ এটা প্ৰতিবাদৰ মাজেৰে তেখেতলোকে সুখ প্ৰকাশ কৰিছে বুলি ক'ব পাৰি। ডিগবৈ বিধায়ক চুৰেণ ফুকনৰ বাসগৃহৰ সন্মুখত এনেধৰণে প্ৰতিবাদ কৰিলে আৰু মাইক্ৰ' ফাইনেন্সৰ ঋণৰ ৰেহাইৰ নামত তেখেতলোকে প্ৰতিবাদ কৰিলে বুলি ক'ব পাৰি। যি সময়ত অসম চৰকাৰে মাইক্ৰ' ফাইনেন্স যিসকলে লৈছিলে তেখেতলোকক ঋণ যিসকলে লৈছিলে সেইসমূহ মাফ কৰি দিব বুলি কৈছিলে তথাপিও সেই মুখেৰে কৈছে কিন্তু হাতে কামে হোৱা নাই। তেনেধৰণে আজি যোৱাকালি বুলি ক'ব পাৰি প্ৰতিবাদ কৰিলে এইসকল মহিলাই চুৰেণ ফুকনৰ বাসগৃহৰ সন্মুখত এনেধৰণে প্ৰতিবাদ কৰি তেখেতলোকৰ মনৰ যিসমূহ দুখ সুখ আচলতে মনৰ যিসমূহ চিন্তা ভাৱনা আছিলে এনেধৰণে প্ৰকাশ কৰিলে। আচলতে চৰকাৰে বা যিজন বিধায়কে কি ধৰণে চিন্তা চৰ্চা কৰে পৰৱৰ্তী সময়তহে গম পাম। ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিবলৈ অকণো নাপাহৰিব। দুবাৰকৈ কৈছোঁ লাইক শ্বেয়াৰ কৰিব কিয়নো এনেধৰণৰ প্ৰতিবাদ যাতে আৰু হ'ব লাগে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তেতিয়াহে চৰকাৰে সাৰ পাব আচলতে টোপনিৰ পৰা। বলক ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। এই মহিলাসকলে চুৰেণ ফুকনৰ স্কৰ্পিঅ' গাড়ী বিচাৰিবলৈ অহা নাই, চুৰেণ ফুকনৰ বাগান বিচাৰিবলৈ অহা নাই। যিষা কথাবোৰ কৈছে সেই কথাবোৰ তেখেতে আখৰে আখৰে পালন কৰিব পাৰিব নাই? তেখেতে এইখিনি কথাবোৰ লৈ মেলি তেখেতে হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত গৈ ক'ব পাৰিব নাই? সেইষাৰ কথা সুধিব আহোঁতে আজি চুৰ ডকাইতৰ দৰে ব্যৱহাৰ তেখেতে নাৰী মুক্তি আৰু ছাত্ৰমুক্তি নেতৃত্বত অহা ইয়াত শ শ মহিলাসকলৰ ওপৰত কৰিছোঁ। গতিকে ইয়াৰ প্ৰতিউত্তৰ তেখেত নিশ্চয় পাব। অনাগত দিনত যেতিয়া তেওঁ গাঁৱলৈ যাব তেখেতৰ গাঁৱৰ পৰা কিন্তু খেদোৱা হ'ব। তেখেতৰ যিমান কঁকাল ভাঙি ভাঙি তেওঁ নাচিব বিচাৰিছিলে তাৰ প্ৰতিটো হিচাপ এতিয়া নাৰী মুক্তিয়ে আৰু গাঁৱৰ ৰাইজে আৰু ডিগবৈবাসী ৰাইজে দিব। এয়া আমাৰ অতি আত্মবিশ্বাস।